ৰামপুৰ নামৰ এখন গাঁৱত সুমন নামৰ এজন মাইকী মানুহ নিজৰ স্বামী হীৰা আৰু কন্যা পিংকিৰ লগত বাস কৰিছিল। সুমনৰ স্বামী গাঁৱৰে এজন ধনী ব্যক্তিৰ আমৰ বাগিচাত কাম কৰিছিল। সুমন এজনী বৰ সৎ আৰু ভাল মাইকী মানুহ আছিল, কিন্তু তাইৰ স্বামী হীৰা বৰ বেয়া আৰু অহংকাৰী ব্যক্তি আছিল। মই কামৰ পৰা ইমান ভাগৰি আহিছো আৰু তুমি এতিয়ালৈকে খাবলৈ দিয়া নাই। এতিয়া আপুনি আহিছে তো মই আপোনাক গৰম গৰম খাবলৈ দিম নে নাই? মই তোমাক আগতেই বুজাইছিলো কি মই আহাৰ আগতে মোৰ খোৱা বাঢ়ি থৈ দিবা, আৰু তুমি দৰ্জাৰ মুখত এগিলাচ পানী লৈ থিয় হৈ আছা। কিন্তু চিন্তু নকৰিবা, ঘৰত মই পইচা ৰোজগাৰ কৰি আনো, তো তোমাক মই কোৱা কথাবোৰ মানিবই লাগিব। তুমি কৰাওনো কি গোটেই দিনটো ঘৰত বহি বহি? হীৰা সুমনক এনেকুৱাকৈয়ে কথা শুনাইছিল, কাৰণ সি ঘৰত অকলে পইচা ৰোজগাৰ কৰিছিল আৰু সেয়া লৈ তাৰ বৰ অহংকাৰ আছিল। সি ভাবিছিল কি এজনী মাইকী মানুহ একোৱে কৰিব নোৱাৰে। কিন্তু তাৰপিছত এদিনাখন বাটত আজিতো সুমনৰ বাবে মোৰ দেৰি হৈ গ'ল। এতিয়া ছেট চিঞৰিব। ঠিক আছে, যিমান চিঞৰিব আৰু খালি মোৰ দৰমহাটো নাকাটিলেই হয়, নহ'লে মই কি কৰিম? হীৰা এইবোৰ ভাবি ভাবি দ্ৰুতগতিত গৈ আছিল কি তেতিয়াই এটা দ্ৰুতগতিত আহি থকা ট্ৰাক তাক ধাক্কা মাৰি দিলে আৰু তাৰ ভৰিৰ ওপৰেদি গুচি গ'ল। সি বিষত চিঞৰিব ধৰিল। মানুহে তাক হস্পিটালত লৈ গ'ল আৰু তাৰ স্ত্ৰীক খবৰ কৰি দিলে। হাই, এয়া কি হৈ গ'ল? মনে মনে থাকা, এইবোৰ তোমাৰ বাবে হৈছে। তোমাৰ বাবে মই ঘৰৰ পৰা ওলাবলৈ দেৰি হৈ গ'ল আৰু সোনকালে যোৱাৰ বাবে মোৰ এক্সিডেণ্ট হৈ গ'ল। এয়া আপুনি কি কৈ আছে? মই জানি শুনিতো আপোনাক দেৰি কৰোৱা নাছিলো। মনে মনে থাকা। তেতিয়াই ডক্টৰ আহিল আৰু ক'লে, মই ক্ষমা বিচাৰি আছো, কিন্তু গাড়ীয়ে আপোনাৰ ভৰিটোক একদম নষ্ট কৰি দিছে, সেইবাবে এতিয়া আপুনি আৰু কেতিয়াও চলিব নোৱাৰে। এয়া শুনা পাই হীৰা আৰু সুমন দুয়োজনে কান্দিব ধৰিল আৰু তাৰপিছত সিহঁত ঘৰত আহি গ'ল। হীৰা এতিয়া বিচনাতে থাকে আৰু তাৰ কামো গুচি গৈছিল। তেতিয়া এদিনাখন ছেট তাৰ দৰ্জাত আহিল আৰু ক'লে, কি হৈছে হীৰা, তুমি কামত কিয় নাহা? ছেঠৰ কথা শুনা পাই সুমন দৰ্জাত গ'লে আৰু তেওঁক চব কথা ক'লে। সেয়া শুনা পাই ছেঠে ক'লে, এতিয়া তেনেহ'লে তোমাৰ সংসাৰ কেনেকুৱাকৈ চলিব? এটা কাম কৰা, তুমি তোমাৰ স্বামীৰ ঠাইত কাম কৰি লোৱা। মোৰো কাম কৰা মানুহৰ প্ৰয়োজন আছে আৰু তোমাৰ পইচাৰ। কি সঁচাকৈ? হয়, আৰু কিনো? সেইদিনৰ পিছৰ পৰা সুমন ছেঠৰ বাগানত কাম কৰি পইচা ৰোজগাৰ কৰিব ধৰিল। হীৰা একোতো নকলে, কিন্তু সি এয়া বুজি পাই গ'ল কি তাৰ নিজৰ কামৰ ওপৰত ইমান অহংকাৰ কৰাটো ভাল হোৱা নাছিল। যিকোনো মানুহ যিকোনো কাম কৰিব পাৰে। তুমি কামলৈ গৈ আছা? হয়, মই কামলৈ গৈ আছো। খোৱা বনাই মই ৰাখি দিছো। যেতিয়ালৈকে মই উভতি আহিম তেতিয়ালৈকে পিংকি তোমাৰ লক্ষ্য ৰাখিব। হয়, যেতিয়ালৈকে তুমি উভতি নাহা তাই মোৰ বৰ খেয়াল ৰাখে। তুমি তাইক বৰ ভাল সংস্কাৰ দিছা। এয়া শুনি সুমন একো নকলে আৰু নিজৰ কামত গুচি গ'ল। কেইদিনমান গ'ল, তাৰপিছত এদিনাখন গাঁৱত ধুমুহা আহিল। সেই ধুমুহাত সুমনৰ ঘৰ ভাঙি গ'ল আৰু সুমন, পিংকি আৰু তাৰ স্বামী কোনোমতে বাচি গ'ল। মা, আমাৰ ঘৰটো পৰি গ'ল। এতিয়া আমি ক'ত থাকিম? নাজানো, শুন চাওঁ কিবা। ছেঠৰ ওচৰলৈ ব'লা, তেওঁ নিশ্চয় আমাৰ কিবা সহায় কৰিব। হয়, এয়াই ভাল হ'ব। সিহঁত তিনিওজন ছেঠৰ ওচৰলৈ গ'ল আৰু নিজৰ সমস্যাৰ কথা ক'লে। কিন্তু ছেঠ এক নম্বৰৰ লোভিয়াল মানুহ আছিল। সি আনৰ বিপদৰ কথা অলপো ভাবা নাছিল। সি ক'লে, মোৰ ওচৰত কোনো ঠাই নাই তোমাক ৰাখিবলৈ। তুমি মোৰ আমৰ বাগানত কাম কৰা, সেইবাবে মই তোমাক বাছ কেইটামান আম দিব পাৰো। তাতকে বেছি সহায় মই কৰিব নোৱাৰিম। ছেঠ সিহঁতক কেইটামান আম দি তাৰ পৰা যাবলৈ ক'লে। সুমন নিজৰ স্বামী আৰু পুত্ৰীক লৈ জংঘলৰ ফালে গ'ল। জংঘলত গৈ পাই তিনিওজন এজোপা গছৰ তলত বহিল। তেতিয়াই সুমনে এটা চৰাই দেখা পালে, যাৰ ভৰিত ৰছী বান্ধা আছিল আৰু তাই উৰিব পৰা নাছিল। মা চোৱা, এই চৰাইটোৰ ভৰিতটো ৰছী বান্ধা আছে। ৰছীটো খুলি দিয়া। হয় মাজনী, ময়ো সেয়াই চাই আছিলো। এয়া কৈ সুমন সেই চৰাইটোৰ ভৰিৰ পৰা ৰছীডাল খুলি দিলে। যেতিয়াই সেই চৰাইজনী মুক্ত হ'ল, তাই লগালগ এজনী পৰী হৈ গ'ল
আৰু তাইক দেখা পাই সিহঁত তিনিওজন আচৰিত হৈ গ'ল। মই কোনো চৰাই নহয়, পৰী হয়। মই তোমালোকৰ কথা চব জানো। মইতো বাছ তোমালোকৰ পৰীক্ষা লৈ আছিলো। কি তোমালোক ইমান বিপদত থকাৰ পিছতো ভাল কাম কৰিবা নে নাই? তোমাৰ ভগৱানৰ ওপৰত বিশ্বাস আছে নে গুচি গৈছে? আৰু তোমালোক সেই পৰীক্ষাত উত্তীৰ্ণ হৈছা। মইতো বিশ্বাসে কৰিব পৰা নাই কি মই মোৰ সন্মুখত এজনী পৰীক চাই আছো। মা, পৰীজনীতো বৰ ধুনীয়া হয়। বৰ ধন্যবাদ পিংকি আৰু সুমন। মই তোমাৰ ভাল কামৰ বাবে বৰ আনন্দিত। সেইবাবে তোমাৰ ওচৰত যি আম আছে সেইবোৰক মই যাদুই বনাই দিছো। সেইবাবে তুমি সিহঁতৰ লৈ যি বিচাৰা সেয়াই কৰিব পাৰা। পৰী এয়াকৈ অদৃশ্য হৈ গ'ল আৰু সুমন মাটিত ৰাখা আমবোৰক চালে। তাই আগুৱাই গৈ সেই আমবোৰক উঠালে আৰু ক'লে, যদি পৰীজনী সঁচাকৈ কৈ আছিল কি আমবোৰ যাদুই হয়, তেনেহ'লে মই বিচাৰো কি মই এটা ঘৰ পাই যাওঁ, য'ত আমি তিনিওজন বৰ আৰামত বাস কৰিব পাৰোঁ। সুমনৰ বাছ এয়া ক'বলৈ দেৰিয়ে আছিল কি তৎক্ষণাতে সেই আমটো এটা ডাঙৰ যাদুই মেংগো ঘৰ হৈ গ'ল। ৱাহ, কিমান মৰম লগা ঘৰ হয় এয়া। হয় পিংকি, এইবোৰ চব তোমাৰ ভাল কৰ্মৰে ফল হয়। মই সদায় তোমাক কিমান কটু কথা কৈছো, কিন্তু আজি তোমাৰ বাবে আমি ইমান ভাল ঘৰত থাকিব পাই আছো। আৰে এনেকুৱা নক'ব, এয়া আমাৰ সকলোৰ ভাগ্যৰ হয়। তাৰপিছত তিনিওজন সেই ঘৰৰ ভিতৰত গ'ল। ঘৰৰ ভিতৰত যোৱাৰ লগে লগে হীৰাৰ ভৰি ভাল হৈ গ'ল আৰু সি নিজে নিজে খোজকাঢ়িব ধৰিল। আৰে মইতো ভাল হৈ গ'লো। এয়া যাদুই মেংগো হাউচটো সঁচাকৈয়ে যাদুই হয়। আৰে বাহ, আপুনি ভাল হৈ গ'ল। তাৰপিছত সিহঁত তিনিওজন সেই ঘৰত ভালদৰে বাস কৰিব ধৰিল। অলপ কেইদিনমান পিছত সিহঁতৰ মেংগো হাউচ প্ৰসিদ্ধ হৈ গ'ল। এয়া খবৰ শেঠৰ ওচৰতো আহিল। শেঠ আছিল লোভিয়াল। সি সেই যাদুই মেংগো হাউচটোক ল'বলৈ ওলাই গ'ল। আৰে সিহঁত দুজন মোৰ বাগানত কাম কৰিছিল আৰু আজি মোতকেও ধুনীয়া ঘৰত বাস কৰি আছে। মই এনেকুৱা হ'ব নিদিওঁ। শেঠ খঙত সিহঁতৰ ঘৰৰ ভিতৰত সোমাই গ'ল আৰু চিঞৰিব ধৰিল। সি সিহঁত তিনিওজনক সেই ঘৰৰ পৰা বাহিৰত ওলাবলৈ বিচাৰিছিল আৰু তেতিয়াই কেইটামান আম উৰি উৰি আহিল আৰু তাৰ মূৰত মাৰিল। আৰে এয়া কি হৈ আছে? আম বাঢ়িয়ে গৈ থাকিল আৰু শেঠক বৰ বেয়া দৰে মাৰি থাকিল। শেঠৰ অৱস্থা বেয়া হৈ গ'ল আৰু সেইবাবে সি সিহঁত তিনিওজনৰ পৰা ক্ষমা বিচাৰিলে। সিহঁত তিনিওজনৰো বেয়া লাগিল আৰু সিহঁত তিনিওজন তেওঁক ক্ষমা কৰি দিলে। আমি তোমাক ক্ষমা কৰি দিলো শেঠ, কিন্তু ভৱিষ্যতত আৰু কেতিয়াও এনেকুৱা নকৰিব। তুমি তোমাৰ জীৱনত আনন্দিত থাকা আৰু আমাকো থাকিব দিয়া। এতিয়া মই আৰু কেতিয়াও ইয়াতে উভতি নাহো। ভগৱান, মোৰ ভগৱান। শেঠ তাৰ পৰা পলাই গ'ল আৰু তিনিওজন সেই যাদুই মেংগো হাউচত এটা ভাল জীৱন জীয়ালে।